বাইদেউ ও চাহ অহা নাই নেকি ছাৰ এয়া বহি আছে ক'ত কোনোৱে নাই দেখোন কোনো নাই সেয়া ছাৰ বহি আছে দেখা নাই ছাৰ আপোনাক বিচাৰিছে এ কি কয় তাত কোনোৱে নাই দেখোন নাই বুলি যদি জানেই সুধিছেনো কিয় সুধিলো আৰু এনে কাকো দেখা নাই যে কাকো নাই দেখা যদি সুধিব নালাগে নহয় এনে এনে এ হ'ব দিয়ক মোৰে ভুল এক মিনিট হিং নহয় সিং সিং কথা এষাৰ আছিলে কওকচোন আচ্ছা মধু সিং সিং তুমি বোলে তোমাৰ নামটো মধু সিঙৰ সলনি ইংলিছত ট্ৰান্সফাৰ কৰি হানি সিং বুলি কোৱা লগৰীয়া বাইদেউ সৌপা লগৰীয়াবোৰে ইংলিছত মাতি দিলে যে মানে হানি সিং বুলি ক'লে অকণমান স্মাৰ্ট স্মাৰ্ট লাগে আচ্ছা স্মাৰ্ট তুমিতো চাগে হানি সিঙৰ ফেন সৌ পাই চব গান মুখস্থ এটা গান কোৱা হানি সিঙৰ পিন্ধি লওঁ মোচনটো আহিব য় হানি সিং কৃষ্ণ सारे बज गए लेकिन पार्टी अभी बाकी है तारे गिर गए लेकिन पार्टी अभी बाकी है হিং তোমাৰ হুটো ভুল হৈছে নাই হোৱা না হৈছে নাই হোৱা বাইদেউ বাকলি মই কি হানি সিঙৰ গান শুনা মানুহ নহয় নেকি বাইদেউ হানি সিং বাদেই দিয়ক মই যি গানেই নেগাওঁ সুৰটো ভক্তিৰ ৰসলে ঢাল খাই যায়েই সৌ পৰাই ভক্তিৰ ৰসত ডুব গৈ থাকিলো যে আহিছো বাকলি এইটো আকৌ কি মাল আহিলে হানি সিঙৰ গানটো কি এতিয়া ভক্তি ৰূপলৈ গুচি আহিলে কেনেকে কৈছে শুনিবা চাৰ বজ গয়ে লেকিন পাৰ্টি অভি বাকি হে ইশ তাৰে গিৰ গয়ে লেকিন পাৰ্টি অভি বাকি হে বাকলি হে কনে স্মাৰ্ট হেডাল এনে মধুৰ গাত আপুনি পাঞ্জাবী টাইপৰ কিবা অকনো দেখিছেনে বাকলি মৰি যাবলৈও একোডাল নাই মই কৈছো ন একো ডালে নাই কি একোডাল দেখা নাই চা আমাৰ যে মধু সিং নহয় মধু সিং তাৰ গাত পাঞ্জাবী এইবোৰ একো লক্ষণেই দেখা নাই পাঞ্জাবী এইবোৰ লক্ষণ বিচাৰি থাকিব নালাগে নিজৰ কামখিনিকে ভালকে কৰাচোন নে কি ছাৰ মধু আহিলা হয় ছাৰ খানাখন কেনেকুৱা পাইছা ভাল লাগিছে ছাৰ ছাৰ আমাৰ থানালৈ বোলে কোনোবা নতুন ষ্টাফ আহিছে এই ভিতৰলৈ সোমাই নাহনো কিয় তই ओए पाजी ओए पंजाब से आ गए क्या নমস্কাৰ नमस्कार नमस्कार अपना नाम तो হানি সিং ओ यो हरनी सिंह किंतु यात मधु सिंह लिखा আছে দেখোন নেম প্লেটত সিং সিং মধু সিং হিং সিং হিং মানে মই ইংলিছত কৈ ভাল পাওঁ নাইস টু মিট ইউ আপুনি কি কৰে ই আমাৰ থানাৰ কম্পিউটাৰৰ কামখিনি কৰে নিজৰ হয় হয় নমস্কাৰ নামটো নামটো হ'ল ৰাহু কেতু শনি এই তিনিটা শব্দৰ আখৰ তিনিটা বাদ দিলে যিটো শব্দ হ'ব সেইটোৱে মোৰ নাম ৰাহু কেতু শনিৰ পৰা এটা আখৰ বাদ দি দিব এটা আখৰ বাদ দি দিয়া হুতুনি কি হুতুনি নহয় এইটো মোৰে নাম নে আপুনি এটা এটা শব্দ বাদ দি দিবলৈ কৈছে ইনছে মিলিয়ে আপুনি আগৰ কেইটা কিয় বাদ দিছে প্ৰথম কেইটা দিয়ক এই কি অকাই পকাই আছ নামটো কৈ নিদিয় কিয় ৰাকেশ লগ পাই ভাল লাগিল মোৰ ভাল লাগিল কৃষ্ণ কৃষ্ণ বুলি কৈ গ'ল দেখোন তোমাৰ নাম মোহন থাকোতে মোৰ ঢেৰ নাম আছে ঢেৰ নাম আছে একে এটামান দোকানত এনেই পৰি আছে পূজাৰ বিহুৱে মাজে মাজে নামটো সলাই থাকো আৰু বাহ মোৰ সেই এতিয়াও দেউতা মাহঁতলে খং উঠিয়ে থাকে কিয় বোলো পূজাই বিহুৱে সলাই থাকিব পৰাকে নাম দুটামান ৰাখিবি নাই ৰাখিব নোৱাৰিলে সময় নাপালে নহয় মই অৱশ্যে নিজে দুটা নাম ৰাখি লৈছো মানে ইংৰাজীত আৰু অসমীয়াত দুটা কি অসমীয়াত মধু ইংৰাজীত হানি 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 চিম আপোনাৰ পাগুৰি দিচোন আমাৰ চিংচাৰ লগত নিমিলিছে ইমান এইটো অকণমান বেলেগ মই মানে এইটোৱে মন স্মাৰ্ট দেখি এই কি কথা কৈ আছা তুমি সঁচাই কৈছো এই নহয় আপুনি হৈছে হানি সিং হানি চি হানি সিং হানি সিং হানি সিং সিং আৰু আগৰজন হৈছে হবলজন সিং হবলজং সিং আমাৰ থানাত যে আছে এজন হবলজন হৰভজন সিং ছাৰ দুইটা ককাই ভাল এই নহয় আপুনি ভাল এই নহয়
তেতিয়াহ'লে শব্দজন নামটো যে ভুল আপুনি কেনেকে গম পাইছে এই শব্দজন মানুহৰ নাম থাকে নি সৰ্বজন সিং ছাৰ হ'লো ভাই এ নহয় সঁচা কথা কোৱা এ নহয় অ' কেলে মিছা ক'ম? হয়। নহয় দুইটাই মনে মনে জইন কৰি লৈছে থানাখনত ককাই ভাই এতিয়া লুটাতহে যোৱা এ তুমি মানে কৃষ্ণ যায়টোহে উঠাবাগে আৰু মোৰ এ, কৈছো এষাৰ বাৰু আপুনি হয় বুলি কৈ দিয়কচোন এ নহয় অ' কিয় বুজি নোপোৱা সিং হ'লে ভাই ভাই হ'ম নেকি মই ছাৰক আজিহে লগ পাইছো আপোনাক মানে ককাইকে শিকাই থৈছে হয় নহয় কওক এ নহয় অ' তুমি সঁচাকে যাই উঠাবাগে আৰু আপুনি মোক সঁচা কথাটো কওকচোন কি ক'মনো মই আপুনি মানে চিংচা ভাগ হয় নে নহয় কওকচোন এ নহয় হে আপুনিতো ককাইকো হ'ব নোৱাৰিছে আমাৰ চিংচাকে আপোনাৰ পাকৰিটো সৰু আছে অ' তাৰমানে তোমাৰ মতে সম্বন্ধত ডাঙৰ হৈ গ'লে পাকৰি ডাঙৰ হৈ গৈ থাকিব যিমান ডাঙৰ পাকৰি ডাঙৰ হৈ গৈ থাকিব তেন্তে ককা আহিলে দেখোন আমাৰ এইখন দৰ্জাত সোমাবই নোৱাৰিব কিয় নহয় তুমিহে কৈছা সম্বন্ধত ডাঙৰ হৈ গ'লে পাগুৰি ডাঙৰ হৈ যায় মোৰ পাগুৰি এইটো তোমাৰ সিং চাও পাগুৰি এইটো মোৰ দেউতাৰ এইটো আমাৰ ককা হ'লেতো সোমাব নোৱাৰিব কৃষ্ণ চৰি ঐ কৃষ্ণ কথা এটা শুনি যোৱা ঐ কথা এটা শুনি যোৱা তেৰিকা নুশুনো অ' পাগলৰ চাচ্ছ কথাটো শুনি যাব লাগিব অ' বাইদেউ একো নহয় শুনিয়ে যাওকচোন কি কয় ইয়াৰ বেবী বেংক কথা শুনিবলৈ মোক চৰকাৰে দৰমহা দিছে নেকি নাই দিয়া বাৰু তেনেহ'লে এনে কৈছো ঐ বাইদেউ অকমান গৰম ফুপুলা মানে চেহেৰাডাল যে কংস নিচিনা কংস মই ভিতৰতো ফুপুলা উল্টাই যদি এক ধমকি দি দিয়া ফেকুৰি দিয়ে হয় নেকি কৃষ্ণ তেনেহ'লে কেতিয়াবা দম এচাত দি চাব লাগিব এনেই কৈছো আৰু এষাৰ